সেইকাৰণে সেইজন ব্যক্তিক আমি সমগ্ৰ অসমৰ বাহিৰৰ অন্তিম শ্ৰদ্ধা জনাবলৈ আমি নিশ্চয় ইয়াত আহিছোঁ, সমবেত হৈছোঁ। জীৱিত সময়ত আমি বিভিন্ন কাৰণত তেখেতক লগ পোৱা নাই, চিকিৎসাধীন হৈ থকা সময়ত আমি তেখেতক লগ পোৱা নাই, মৃত্যুৰ সময়তো আমি বিভিন্ন নিজৰ নিজৰ কামবোৰত জড়িত হৈ থাকোঁতে আমি আহিব পৰা নাই বা ওচৰৰ পৰা লগ আমি ধৰিব নোৱাৰিলোঁ। এটাই মানে চেষ্টা কৰে যে স্বাৰ্থৰ আগত আমি অলপ হ'লেও ঘৰখনৰ লগত এবাৰ ঘৰখন গৈ আহোঁ বা দেখাবলৈ আহোঁ। আমি এই মুহূৰ্তত আমিও গুৱাহাটীৰ পৰা আহিছোঁ, ৰাতিপুৱাই কিবা কাৰণত যদি গৈ নাপাওঁ আমি অন্ততঃ এই ঢেকীদল ঘোঁৰামাৰী তেজপুৰত এতিয়া অন্ততঃ শান্তি নাপাব, নিজকেই অলপ কিবা এটা হাৰি যোৱা যেন এটা অনুভৱ হ'ব। সেইকাৰণে সকলোৱে এই আধ্যাত্মিক যিটো অনুষ্ঠান সকলোৱে আহিছে, নিশ্চয় আহি থাকিব। এই মুহূৰ্তত তেখেতৰ ওপৰত ক'বলগীয়া মইতো কৈ ল'ব বিচাৰোঁ, ইফালে বিশ্বনাথ বা শোণিতপুৰ, ইফালে লখিমপুৰ, ধেমাজিত গ'লে আমি এবাৰ সোমাই যাম। ৰাতি 9টা, 10টা, 11টাৰ হ'লেও আমি এবাৰ সোমাই যাম। বিনম ভাইহঁতে জানে, আমাৰ ইয়াত জ্যেষ্ঠ যথেষ্ট আছে, সকলোৱে এবাৰ হ'লেও আমি সোমাই যাওঁ যদি ঘৰত থাকে। সেই পৰিৱেশ আজি কিবা কাৰণত কিবা এটা তথাপিতো বৌ আছে, আমাৰ মেক্সিম ল'ৰা আছে, পঢ়ি আছে। আমি গুৱাহাটীত চিকিৎসাধীন হৈ থকা সময়ত বৌৰ লগত অনবৰতে কথা পাতিছোঁ, হস্পিটেলত গৈছোঁ বাৰম্বাৰ। হস্পিটেলত দেখি তেখেতৰ যিটো শৰীৰ, এটা সময়ত টেলিফোনত কথা পাতিব পৰা, তেখেতে ওচৰত কথা পাতিব পৰা এটা ভাল এটা স্বাস্থ্য অলপ উন্নতি হ'ল বুলি ক'ব লাগিব। এটা সময়ত হৈ হস্পিটেলৰ পৰা আহি আৰু কেইদিনমানৰ পিছত আকৌ টেলিফোন পালোঁ বৌৰ পৰা যে আকৌ হস্পিটেলত যাব লাগিব। ভবা নাই ডক্টৰসকলে নিশ্চয় বা ঘৰৰ সকলো পৰিয়ালবৰ্গই আলোচনা কৰি আকৌ গুৱাহাটীত, ভবা নাছিলোঁ সেই গুৱাহাটীত যোৱাই আৰু যে শেষ দেখা দেখি হ'ল। আমিও ধেমাজি ইফালত আছিলোঁ, গুৱাহাটীত আহি পাইছোঁ। গুৱাহাটীত আহি পোৱাৰ লগে লগে সেইদিনাখনেই ৰাতি মইতো কৰি লৈছিলোঁ মোবাইল টেলিফোনত, কালি আহিম আৰু আজি মানে যথেষ্ট দেৰি হ'ল।